বন্ধু বান্ধৱীসকল গুড মৰ্নিং। আজি আপোনালোকৰ ওচৰলৈ মই আকৌ নতুন এটা ভিডিঅ' লৈ আহিব ওলাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এডাল গছ। আপোনালোকে চাওক, আপোনালোকেতো প্ৰায়ভাগে এই গছজোপা চিনিয়ে পাইছে, চিনি পাইছে। আমাৰ ইয়াতে ইয়াক মানে টেঙামৰা বুলি নকয় বাৰু, আমাৰ ইয়াতে মেচকা টেঙা বুলি কয়। আৰু ঠাই ভেদে মানে ইয়াৰ নামটো বেলেগ বেলেগ হয়, আৰু বেলেগ ঠাইত ইয়াক টেঙামৰা বুলি কয়। মই ইয়াক মানে বিভিন্ন ধৰণে খাব পাৰি। ইয়াৰ মানে মাছৰ আঞ্জা বনাই খাব পাৰি, তাৰপিছত আঞ্জা বনাই খাব পাৰি, চাটনি বনাই খাব পাৰি, ভাজি বনাই খাব পাৰি, বিভিন্ন ধৰণে খাব পাৰি মানে ইয়াৰ এই গছজোপাৰ পাত মানে। তো মই আজি আপোনালোকক দেখুৱাম মই কেনেকৈ খাওঁ, আমি মানে কেনেকৈ বনাই খাওঁ। আৰু আজি মোৰ মাছ নাই বাৰু, আজি মই এনেই কেনেকৈ খাব পাৰে আপোনালোকে ইয়াৰে মানে চাটনি বনাই সেয়া দেখাম। আৰু ইয়াৰে মানে গুটিবিলাক যে ওলাব মানে ফুলবিলাক, ইয়াৰে মানে ফুল নহওঁতে মানে যিটো গুটি হৈ থাকে তাৰ পৰা মানে ইয়াৰে জেলিও বনাই খাব পাৰি। ইয়া মই আপোনালোকক দুটামান দেখুৱাওঁ বাৰু। দুটামান মই পাত ছিঙি লৈছোঁ ইয়াৰে, আপোনালোকে চাওক। সৰু সৰু কোমল কোমল আগ দুটামান মই ছিঙি লৈছোঁ, আপোনালোকে চাই থাকক। এমুঠিমান চাওক, এমুঠি ল'লোঁ মই। এমুঠি মই আপোনালোকক মানে চাটনি বনাই দেখুৱাম। এতিয়া এইখিনি চাওক, মই ভালদৰে মানে ইয়াক ধুই ল'লোঁ পানীতে, ভালকৈ ধুই ল'লোঁ। এতিয়া ইয়াক মই কুটি ল'ম, আপোনালোকে চাই থাকক। ইয়াক মই কুটি চাওক, ইয়াক মই কুটি ল'লোঁ এনেকুৱাকৈ মই কুটি ল'লোঁ। ইয়াক ভালকৈ ধুই ইয়াক কুটি ল'লোঁ। এতিয়া মই ইয়াক কেনেকৈ বনাম আপোনালোকক দেখুৱাই আছোঁ। এয়া মই গেছটো জ্বলাই ল'লোঁ আৰু কেৰাহীটো মানে ইয়াক গৰম হ'বলৈ দিছোঁ। এয়া কেৰাহীটো গৰম হ'ল। এতিয়া মানে মই ইয়াত অলপ তেল দিম। বেছি তেল নালাগে বাৰু, ইয়াত অলপ তেল দিছোঁ। আৰু ইয়াত দিবৰ কাৰণে মানে মই যোগাৰ কৰি লৈছোঁ আগতীয়াকৈ কেইটামান নহৰু, এইকেইটা নহৰু চেলাই লৈছোঁ, আৰু দুটা শুকান জলকীয়া লৈছোঁ, আৰু অকণমান মই বেহাৰ লৈছোঁ থেতেলাই। আৰু এইখিনি মানে হালধি আৰু নিমখ মানে যোগাৰ কৰি থৈছোঁ। মই মানে সোৱাদ অনুসৰি যিমান লাগে সিমানখিনি দিম মানে ইয়াতে। চাওক, তেলখিনি গৰম হৈ আছে। তেলখিনি মানে সুন্দৰকৈ গৰম হৈ উঠিছে। চাওক, এতিয়া মানে ইয়াতে মই প্ৰথমে দি দিম, মই যে অকণমান বেহাৰ থেতেলাই থৈছিলোঁ, সেই বেহাৰখিনি মই ইয়াতে দি দিলোঁ। আৰু এতিয়া মই দি দিম মই যে মানে নহৰুবিলাক থৈছিলোঁ, আৰু বেহাৰটো অকণমান মানে চিটকি পৰে বাৰু গাত, সেইটো মানে আপোনালোকে লক্ষ্য কৰিব। এইখিনি দি দিলোঁ মই ইয়াতে। মানে মই এতিয়া হালধিটো মই ইয়াতে দি ল'ম অকণমান, যিমানখিনি লাগে ইয়াতে দি ল'লোঁ। এতিয়া মানে এইখিনি বহাই দিলোঁ, আৰু মই ইয়াতে অকণমান নিমখখিনি দি ল'লোঁ, মানে সোৱাদ অনুসৰি যিমানখিনি লাগে মই মানে সিমানখিনি মানে নিমখ মানে ইয়াত দি ল'লোঁ। চাওক, এতিয়া মানে ইয়াতে মই ঢাকনি এখন দি দিম অকণমান টাইম সিজিবৰ কাৰণে। সিজি আছে, আৰু অকণমান মানে মই ইয়াক এতিয়া লাৰি দিম। চাওক, ইয়াত দেখি আছে। মাছ হ'লে বেছি ভাল হয় বাৰু, কিন্তু মাছ নোহোৱাটোও মানে ভাল লাগে। আপোনালোকে খাই চাবচোন, বহুত ভাল পাব। খায়ে চাগে আপোনালোকে প্ৰায়, কিন্তু যিবিলাকে মানে নাখায়, মানে খাই পোৱা নাই আৰু তেখেতসকলক কৈছোঁ বাৰু। চাওক, এইখিনি হৈয়ে গ'ল। এতিয়া মানে ইয়াক মই বাতি এটাত মানে ওলাই ল'ম। চাওক, বাতি এটাত মই মানে এইখিনি উলিয়াই লৈছোঁ। এইখিনি হৈ গ'ল বাৰু, মই বহুত বেছি পৰিমাণে লোৱা নাছিলোঁতো পাতকেইটা, তো এইখিনিয়ে হৈ গ'ল। এয়া চাওক, এইবাৰ মই এইখিনি মানে এইটো মিক্সিত মানে এইখিনি পিচি ল'ম মই। এইখিনি মই মিক্সিত দি লৈছোঁ। এয়া চাওক, মিক্সিত মানে ধুনীয়াকৈ, ইমান ধুনীয়াকৈ মানে এইবিলাক মানে হেৰি হৈ গৈছে, আকৌ মানে ধুনীয়াকৈ বটা গৈছে। চাওক, মই এইটো বাতিত উলিয়াই লৈ আছোঁ। এয়া চাওক, মই মানে ইয়াক উলিয়াই লৈছোঁ, এনেকুৱা হৈছে। মই অকণমান উলিয়াই লৈছোঁ বাৰু বাতিত।
আৰু দেখিবলৈ খুব ধুনীয়া হৈছে আৰু ধুনীয়া চেণ্ট ওলাইছে, ধুনীয়া গোন্ধ ওলাইছে। মই অকণমান খাই চাওঁ বাৰু কেনেকুৱা হৈছে ইয়াত। ধুনীয়া হৈছে, খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকেও এনেকৈয়ে মানে বনাই খাই চাব পাৰে। আৰু মোৰ ভিডিঅ'টো কেনে পালে মানে আপোনালোকে জনাব, আৰু আপোনালোকে লাইক কৰিব। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।